हेलो गुड मॉर्निंग गाइस আজি আমাৰ কেম্পত স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা হৈছে তাৰলৈ গৈ আছো আজি ৰাষ্ট্ৰীয় সংগীত গাব লাগিব আজি আপোনালোকে ভিডিওটো চাই থাকিব শেষলৈকে हेलो गाइस বৰ্তমান আমি ৰাষ্ট্ৰীয় সংগীত গাই আহিলো আৰু এতিয়া প্ৰেড শুরু হ'ব আপোনালোকে ভিডিওটো এনজয় কৰি থাকক কিৰো গাবো দিলে বেয়া টান হৈ থাকিব লাগে আপোনালোকে দেখিবলৈ পাইছে সমূহ দলটিৰ নেতৃত্বত কমাণ্ডাৰ হিচাপে অংশগ্ৰহণ কৰিছে বাহিনীৰ আছে সুবেদাৰ মেজৰ ভূপেন গগৈ ডাঙৰীয়াই পেড টুৱাইজ কমাণ্ডাৰক সহায় কৰিবৰ কাৰণে পেড টুৱাইজ হিচাপে অংশগ্ৰহণ কৰিছে উপ পৰিদৰ্শক বিমল দত্ত ডাঙৰীয়াদেৱে 1 নং গুল্ম দলৰ গুল্ম নায়ক হিচাপে কুচকাৱাজত অংশগ্ৰহণ কৰিছে উপ পৰিদৰ্শক মধু কুমাৰ চুৰি ডাঙৰীয়াই 2 নম্বৰ গুল্ম দলক কুচকাৱাজত অংশগ্ৰহণ কৰিছে উপ পৰিদৰ্শক সুভাষিষ জে ডাঙৰীয়াই 3 নম্বৰ গুল্ম দলত কুচকাৱাজত অংশগ্ৰহণ কৰিছে গুল্ম নায়ক হিচাপে মুখ্য আৰক্ষী ধ্ৰুবুল দাস ডাঙৰীয়াই আৰু 4ৰ্থ গুল্ম দলত কুচকাৱাজত গুল্ম নায়ক হিচাপে অংশগ্ৰহণ কৰিছে মুখ্য আৰক্ষী মতিলাল শৰ্মা ডাঙৰীয়াই বাহিনী বেন পাৰ্টিত অংশগ্ৰহণ কৰিছে মুখ্য হিচাপে পৰিচালক হিচাপে নায়ক বিনোদ কোঁৱৰ ডাঙৰীয়া ৰাষ্ট্ৰীয় পতাকাৰ লগতে মুখ্য অতিথিক সন্মান জনাইছে এয়া নৱনিযুক্ত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা 3 নম্বৰ গুল্ম
স্বাধীন দেশৰ হৈ পৰাধী সেউজ পথাৰ খনি আজি মৰুভূমি ৰসাল মাটি আজি সুবাসী জাতি নেৰু ভেটি নেৰু জীৱন দিম লুইত পাৰৰ ডেকা আমি অস্ত্ৰ ধৰি লাচিতৰে তেজ আজিও আছে শিৰে শিৰে বৈ বুকুখনি মাথো চুপিছে আইৰ বাবে যদিহে আছে গাত অসমীয়াৰ তেজ মাৰিবলে মৰিবলে দৰকাৰ হলে হাতত হেংগাম লম কান্ত ভগৱানটো ফুৰিবাৰৰ আপোন মাটি কাপৌ পিলিৰ হৈ ৰম জয় আই অসম এজাল বাৰ কম ৰাঙলীতে যতে উতিল বহু সপোন আশা কাগৰে কত জীৱনী বুৰঞ্জীৰে ভাষা সহিব নোৱাৰা ব্যথা দেশত অৱহেলা জ্বলিছে অগণি বুকুত আৰু নহ'ব যাতনা জাতি নেৰু ভেটি নেৰু জীৱন দিম লুইত পাৰৰ ডেকা আমি অস্ত্ৰ ধৰিম লাচিতৰে তেজ আজিও আছে শিৰে শিৰে বৈ বুকুখনি মাথো চুপিছে আইৰ বাবে বুকুখনি মাথো চুপিছে আইৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো শত্ৰু মিত্ৰ সকলোকে চিনিছো
সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছোঁ। শান্তিৰ চৰাই জুৰি আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান, আৰুতো মোৰ একো নাই। মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ। আদৰ্শৰ কঠিন পৰ্বতমূললৈ। পাছবেলালৈ ফুটবল মেটচ আছে আৰু এতিয়া বাই বাই।